নমস্কাৰ বন্ধুসকল, আজি মোৰ উপজা দিনটোত আপোনালোকক স্বাগতম জনাইছো। আৰু পুৱা পুৱা এইফালে গাড়ী উল্টে চাই লওক, গাড়ীটো পুৱা পুৱা উল্টি গ'ল, উল্টি মানে ফাঁচি গ'ল পুৰা। এইফালে যাদৱৰ নতুন দোকান, আমাৰ তিনিআলি চক এইটো হৈ গ'ল নতুনকৈ একদম ধুনীয়াকৈ। এইফালে ৰঞ্জন আৰু প্ৰহ্লাদ ৰখি আছে, একে চাপা চাপা কৰা হৈ আছে। এতিয়া পূজা চূজা দিব, পূজা দি কিনে একদম ধুনীয়াকৈ আজিৰ পৰা ষ্টাৰ্ট না যাদৱ, আজিৰ পৰা ষ্টাৰ্ট আমাৰ তিনিআলিৰ একদম পুৰা নিউ ব্ৰেণ্ড দোকান। কি ক'ব গ'লে একদম পকা বনাইছে, তো ভাল লাগিছে। চ' বন্ধুসকল, একদম ধুনীয়াকৈ হোৱাইট চাৰ্ট পিন্ধি ওলাই আহিলোঁ আৰু মোৰ লগত আছে প্ৰহ্লাদ ভাই আৰু বাকীবোৰ আহি আছে, ৰেডি হৈ আছে। তাৰমানে কি ক'ম আৰু, মানে কি টাইমটো মিলাবই পৰা নাই। একদম ইফালে ষ্টেটাছ হোৱাটছআপত, ফেচবুকত, ইনষ্টাগ্ৰামত কি ক'ম আৰু, মানে ইফালে ষ্টেটাছ দিব লাগে, থেংক ইউ দিব লাগে, ইফালে আৰু বজাৰ কৰিব লাগে, কি কৰিব লাগে, একদম পূৰা ভেজাল। যিয়ে নহওক, ৰেডি হৈ লওঁ, যাওঁ। এটা ধুনীয়া এটা জেগাত যাবলৈ ওলাইছোঁ। কেকটো মানে কাটিম, তাতে যাই জীৱনত প্ৰথমবাৰ কেক কাটিম গাইজ। তো ভিডিঅ'টো নিশ্চয় চাব শেষলৈ, ইমান দীঘল নকৰোঁ, কিন্তু যিমানখিনি মানে পাৰিম মানে ভিডিঅ'টো ভাল বনাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আমি বৰ্তমান পাই গ'লোঁ আমাৰ ৰৌতা টাউন। বাকী লগৰবোৰ ইয়াতে ৰখি আছে, যাওঁ, কোন কোন আছে না আছে মানে গম নাপাওঁ, যাই চাওঁ। বন্ধুসকল, আমি গোটেইখিনি একেলগত হ'লোঁ। এইফালে খাই আছে ৰঞ্জনে পুৰা ডাঙৰ ডাঙৰ বেগ, ইফাল তুষাৰ, আৰু এইফালে গুড্ডুত, ইফাল চুজি চাই লওক। এইটো আমাৰ আৰ্মি মেজৰ হয়, লাজ পাই আছে। বন্ধুসকল, আমি ওলালোঁ এতিয়া ৰৌতাৰ পৰা গোটেইখিনি মিলি। ডাবু আছে একেলগে, ডাবু এইটো হ'ল আমাৰ ৰৌতা দণ্ডচৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গাইজ, চাই লওক। চ' বন্ধুসকল, এতিয়া আমি গৈ আছোঁ আমাৰ লোকেশ্যনটোলৈ, তাতে যাই কেকটো কাটিম। মানে জীৱনত প্ৰথমবাৰ কেক কাটিম গাইজ, পুৰা এক্সাইটেড। চবেই মানে সকলোৱে আশা কৰি আছে জে বি ভাইৰ বাৰ্থডেটো দিব লাগে, বাৰ্থডে দিব লাগে। তো মানে আশা কৰি আছে, কি কৰিব আপোনালোকে মানে ভিডিঅ'টো নিশ্চয় চাব শেষলৈকে। যিমান পাৰে ভিডিঅ'টো ভাল বনাবলৈ চেষ্টা কৰিম দিয়ক। চ' বন্ধুসকল, যিসকলে ভৈৰৱকুণ্ড পিকনিক খাব আহে, প্লিজ গাড়ী বাইক লাহে লাহে চলাব, কাৰণ অলপ বেছি স্পীড ব্ৰেকাৰ পাব আৰু কলা দেখা নাপায়, তাৰ কাৰণে লাহে লাহে চলাব দিয়ক। ইফালে ৰিপদাক লগ পাই গ'লোঁ, এই ৰিপদা আছে আৰু উত্তম আছে। ইফালে কিবা কামত আহিছে নেকি? ঘূৰি আহিছে, পটকে লগ পাই গ'লোঁ। বাকীহঁতে আহি আছে। তো গাইজ, আমাৰ ভৈৰৱকুণ্ডৰ ভিউ চাওক, ভিউ একফালে ভূটান, আনফালে অৰুণাচল, চাই লওক, পুৰা একদম ধামাকা ভিউ, চাই লওক পাহাৰৰ ভিউ। গাইজ, আমাৰ টিম চাওক, টিম ও ভিউ আমি এতিয়া পাই গ'লোঁ। তো বন্ধুসকল, চবকে বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি ছাপোৰ্ট আৰু মৰম দিয়াৰ কাৰণে। চ' বন্ধুসকল, এই আপোনালোকে চাই আছে 3টা জনগোষ্ঠীৰ পৰিচয়। এয়া বড়ো ট্ৰেডিশ্যনেল গামোচা, আৰু আনফালে আছে আমাৰ ৰাজবংশী গামোচা, আৰু এটা আছে অসমৰ গামোচা। 3টা জনগোষ্ঠীৰ পৰিচয় দি মানে সন্মান দি আজিৰ মোৰ মানে বিশেষ মানে জন্মদিনৰ আজিৰ দিনটোত ভিডিঅ' বনাই আছোঁ। এফালে ভিউ অৰুণাচলৰ ভিউ গাইজ। তো বন্ধুসকল, সকলোকে ধন্যবাদ জনাইছোঁ ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। আগন্তুক দিনলৈকে এনেকুৱা আশীৰ্বাদ আৰু মৰম দি যাব। কি ক'ম আৰু, সন্ধিয়া ভিউ বন্ধুসকল, ভিউ ইফালে সুৰজিত আৰু লভ ভাই, ৰঞ্জন ভাই ঘৰত যাব খুজি আছে, যোৱা নহ'ব আজি, যোৱা নহ'ব নেকি? ইফালে চাওক ফটো মাৰাত ব্যস্ত তুষাৰ ভাই, ইফালে একদম গোটেইখিনি ফটো মাৰাত ব্যস্ত। ইয়া চাওক, বাপৰে বাপ কেমেৰামেন। তো এতিয়া আমি ভৈৰৱকুণ্ডৰ ভিতৰলৈ আহিলোঁ। কি ক'বা,
বন্ধুসকল ইমান দিনে কি এটা বছৰত কি কণ্টেণ্ট দিছোঁ নিদিছোঁ নাজানো বাছ আপোনালোকৰ মৰমৰ আশীৰ্বাদ থাকিব লাগে আৰু আগত দিনলৈকে ভাল ভাল ভিডিঅ' ভাল ভাল ব্লগ বনাই যাম নে কি পাতিব আগত দিনলৈকে ভাল ভাল ভিডিঅ' বনাই যাম আপোনালোকৰ মৰম আৰু ছাপোৰ্ট আশীৰ্বাদ থাকিব লাগে বাছ ইমানখিনি মানে ক'বলগীয়া আজি বিশেষ ক'বলগীয়া নাই এই আমাৰ শশী ফটোগ্ৰাফি কৰি আছে চাই লওক একদম পুৰা ধামাকা ফটো মাৰি আছে একদম পুৰা ফটো মাৰাত ব্যস্ত বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে মঙলৰ পৰা আপোনালোক ফটোটো কৰি আহিছে চব এতিয়া বৰ্তমান ভৈৰৱপুৰ ষ্টুডিঅ'ৰ পৰা ওলালোঁ আপোনালোকে যদি আহে চানডেত লগ পাব আপোনালোকে কণ্টেক্ট কৰিব ইফালে ডিপু ভাই আছে আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব চানডেত লগ পাব বুলি আশা ৰাখিছোঁ যিসকলে মোক হোৱাটছআপত ফেচবুকত ইনষ্টাগ্ৰামত মানে উইচ কৰিছে মোৰ বাৰ্থডে মোৰ জন্মদিনত সেইসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ মানে মোৰ টাইম বহুত কম কাৰণ ব্লগ বনাই আছোঁ তাৰ কাৰণে মানে থেংক ইউ ধন্যবাদ এতিয়া বাৰ্থডে কেকটো আমাৰ ডাঙৰ যায় কাটি এতিয়া বন্ধুসকল আমি বৰ্তমান পাই গ'লোঁ দৈবান খ্ৰীষ্টানৰ গাঁও এই আপোনালোকে চাই আছে ষ্টাৰ লগোৱা আছে তাৰমানে খ্ৰীষ্টমাছ আহি গ'ল বন্ধুসকল এতিয়া হৈ গ'ল সন্ধিয়া আমি বৰ্তমান গৈ আছোঁ আমাৰ ৰোটা টাউন কেকটো মানে ৰাস্তাত বেয়া হৈ গ'ল মানে ৰাস্তাতে যাওঁতে মানে যাই নাপাওঁতে মানে বেয়া হৈ গ'ল মানে গাড়ীত বাইকত কি কৰিব উপায় নাই তথাপিও মানে কেক আৰু এটা অৰ্ডাৰ দিছোঁ পিন্ধি আহিল এইফালে গোপাল ৰাবু এইফালে বিদ্যুৎ প্ৰথমবাৰ মোৰ ইউটিউব চেনেলত প্ৰথমবাৰ নেকি একদম ভাল লাগি আছে প্ৰথম এতিয়া আমাৰ ৰোটা চাৰিআলিৰ দৰিকণা যদি ৰেষ্টুৰেণ্ট তাতে গৈ আছোঁ তাতে যায় কেকটো কাটিম আপোনালোকে জানে যে ভৈৰৱকুণ্ড যায় কেকটো কাটিব নোৱাৰিলোঁ বিশেষ এটা আশা আছিল কাটিব নোৱাৰিলোঁ ইয়াতে এতিয়া কেকটো কাটিম সকলোৱে আহি গ'ল যিসকলে আহিব পৰা নাই মাতিছিলোঁ বা মই মাতিব পৰা নাই সেইসকলক মানে ক্ষমা কৰিছোঁ প্লিজ নিজৰ বুলি বন্ধু বুলি ভাই বুলি ক্ষমা কৰি দিব এইটো আমাৰ দাদা কি খবৰ বঢ়িয়া এয়া বাকী বেল চব বহি আছে ধুনীয়াকৈ বহি আছে বাপৰে কাৰণ প্ৰথমবাৰ মোৰ ইউটিউব চেনেলত প্ৰথমবাৰ ব্লগত এইফালে বিদ্যুৎ ৰেডি কৰি আছে কাম কৰোঁ বেকাৰ বহি থাকি কি হ'ব এইফালে আমাৰ আমি কি কৰে আমি বেজাৰে কি কৰা হয় আমি মেজৰে খেলা চাই আছে এতিয়া কেকটো খুৱাই দিয়া ইয়াক খুৱাই দিয়া তাক খুৱাই দিয়া তাক খুৱাই তুমি খাই দিয়া ফটো দিয়া দিয়া এই নিজে খাই লোৱা খা জলদি খা এই খাই দি লগাই দি খাই দি খাই দি বঢ়িয়া দে আমার বার্থডে বয় খাইলো সবাই লইলে খাই দাও ফটো একটা ফটো বঢ়িয়া আমি ভাই বন্ধুসকল ডাবু ভিডিঅ'ত নাছিল ডাবু ভিডিঅ' কৰি আছিলে পিছফালে আমাৰ নেক্সট এটা হৈ গ'ল ভিডিঅ' ভালে ভালে হৈছে পাৰ হৈছে নেকি অলপ দিনৰ ভাগত যি হৈছে নহৈছে এইবিলাক আৰু সুৰজিত আমাৰ সুৰজিত কিবা কব বুলি মানে পইচা বহুতো কামৰ ব্যস্তৰ মাজতো তাৰ পইচা অলপ টাইম সময় দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আশা আছিলে এটা মানে পাহাৰৰ মাজত সময় আগত ৰাতি সন্ধিয়া দৌৰি কৰাই ৰেষ্টুৰেণ্ট নেকি এইটো হৈছে বিদ্যুতৰ
চিনাকিৰ মানে বুজুৰ কাৰণে আমি দুদিনমান গৈছে তাৰ কাৰণে ধন্যবাদ জনাইছিলোঁ। কিবা ক'ব নালাগে, সেইখিনি লগৰ মাজত নহয় বাৰু, এইবিলাক নাখাজে। দৰিকণা ৰেষ্টুৰেণ্ট DC প্লাজাত আপুনি গুৱাহাটীৰ পৰা আহিলে লেফ্ট চাইডে পাই যাব DC প্লাজা। চ' বন্ধুসকলে এয়া আহি গ'ল আমাৰ চিকেন বিৰিয়ানী। সজিটো পুৰা ধাবাই আছে, এইফালে গোৱাল আছে, এইফালে পদুম ডাবুক দিয়াই নাই বোলে। আমি খাই লওঁ, ডাবুক দিয়ক, খাই কিনে আমি ওলাম এতিয়া। আৰু চবকে মানে বহুত বহুত ধন্যবাদ থাকিল মোক ইমান ধুনীয়াকৈ উইচ কৰাৰ কাৰণে। আমাৰ সুৰজিত একদম কেমেৰা লৈ ব্যস্ত, কি তাৰ বিয়াই নেকি নেকি একো বুজি পোৱা নাই। আৰু সুৰৰ বিয়াটো কেতিয়া খাব পাম? তোমাৰ বিয়াটো এই আৰু 1 বছৰ আমাৰ সুৰজিতৰ বিয়া খাব পাম নেকি নগাঁও? দাদা ভাল লাগিল মানে বাৰ্থডে পাৰ্টিটো কৰি ইয়াতে মাতি লৈ লোকেশ্যনটো কৰি আৰু কোনোবা যদি আহিব বিচাৰে দাদা তাত আহিব পাৰে, একদম ধুনীয়াকৈ এসাঁজ খাই যাব পাৰে। বন্ধুসকল লাষ্ট আকৌ এবাৰ চবকে সকলোকে বহুত বহুত ধন্যবাদ থাকিল মানে মোক উইচ কৰাৰ কাৰণে। আৰু স্পেচিয়েলি ধনজিত আছে আৰু ধনজিতটো নাই, গুচি গৈছে ঘৰত। কাপু গোপাল আৰু বাকী চবকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি যাম ঘৰত, এতিয়া গাড়ীত উঠিলোঁ, এতিয়া আমাৰ ৰ'দৰ টানৰ পৰা যাম ঘৰত। তো আজি ভিডিঅ'টো ইমান দীঘল কৰিব নোখোজোঁ, ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আগলৈ আছে নতুন ভিডিঅ' নমস্কাৰ।